চাবৰ কাৰণে চাওক বিস্কুটখন ল'লে ফাইনেলি। তো হাই গাইজ, আপোনালোকে চাই আছে সৌৰভ ব্লগ। তো আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে এটা মই মুৰ্গীৰ ওপৰত ভিডিঅ' বনাম, ঘৰত পোহা, যাৰ নাম হৈছে মাইকেল। তো আজি মাইকেলৰ ওপৰত এটা মই বঢ়িয়া আছে ভিডিঅ' বনাম, ভিডিঅ'টো চাই থাকক। এইটোৱে হৈছে মাইকেল, চাওক 5 কেজি মান, মিনিমাম 5 কেজি মান আছে। চাওক মাইকেলৰ সৈতে মই এখন মানে বিস্কুট আনিছোঁ মাইকেলৰ কাৰণে। মাইকেলে চাওক কি যায় পিয়াই বিস্কুটখন খাবৰ কাৰণে। চাওক বিস্কুটখন খাবৰ কাৰণে চাওক কি জুপিয়াই, চাবৰ কাৰণে কি জুপিয়াই। বিস্কুটখন মোৰ হাতৰ পৰা ল'বলৈ চাই আছে। আলু পুৰা মানে খং উঠিছে, বিস্কুটখন ঘূৰাই আছোঁ ইয়াক। বিস্কুটখন চাবৰ কাৰণে চাওক বিস্কুটখন ল'লে ফাইনেলি। বিস্কুটখন ফাইনেলি ল'লে, খাবলৈ ওলাইছে বিস্কুটখন। চাওক বিস্কুট চিস্কুট পুৰা খালে, এই বিস্কুট চিস্কুট পুৰা খালে, বিস্কুট চিস্কুট পুৰা খালে। চাওক কি ফুৰ্তি, পুৰা খালে বিস্কুট চিস্কুট। চাওক পুৰা মৰমত ৰাখিছোঁ একদম ইয়াক, একো টেনচন নাই। ক'ত যা মাইকেল, কিবা কৈ দি, কিবা কৈ দি মাইকেল। মাইকেল এইখিনি লাৰিলে খুব ভাল পাই। চাওক এই বুক চুক পুৰা ফুলাই দিছে। বা বেটা চাওক কি আৰাম। ফুলটো চাওক পৰি গৈছে, চকু দি আকৌ দেখা নাপাই গৈছে, ফুলটো পৰি গৈছে। আজিৰ ব্লগটো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া মাইকেলৰ কাৰণে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ক'ত যা।